পাপাই বনাই আছে, পাপা আৰু ইয়ান বাবু। কালিৰ পৰা মানে ককাকক পুৰা আমনি কৰি আছে আৰু কেতিয়া মেজি বনাব মেজি বনাব। চ' ফাইনেলি বনাই দিলে হয় নাই ককা? সৰুকে ইমান ধুনীয়াকৈ বনাই দিছে। আজি ৰাতি চাগে বৰষুণে দিব নেকি? সৰু মেজি এটা ৰখি। চ' গাইজ আমাৰ ফাইনেলি মেজি বনাই হৈ গ'ল। আমাৰ সৰু টিকনি মেজি বনাই মাহী আছে, মেজি আছে, ফটো মাৰি দিম মই এতিয়া কিউটিকে। বাই। পাপাই চুঙা পিঠা বনাই আছে এতিয়া। আৰু ইমান হিম পৰিছে ঠাণ্ডা পুৰা। মই পুৰা একদম ফুলি দিছোঁ তেনেকৈ লগাই লগাই। আৰু এনেকৈ আমাৰ ভোগালী নিশা আৰম্ভ হৈ গ'ল। যেতিয়া গান বজাই ষ্টাৰ্ট কৰিলে বাবু লগে লগে ডান্স ষ্টাৰ্ট কৰি দিলে। ত' বহুত ভাল লাগিলে, চাই থাকক ভিডিঅ'টো শেষলৈকে। আমাৰ সৰু মেজিটো মানে বৰষুণ দিব বুলি এনেকৈ ঢাকি থৈছে। মানে বৰষুণ দিব পাৰে যে ঠিক নাই, এবাৰ বৰষুণ দিবও পাৰে। বাইদেউ আহক, বহক। আমি আৰু আমাৰ পৰিয়ালটো লগতে আমাৰ ভাড়াঘৰৰ সকলো আৰু এই বাইদেউগৰাকী যে দেখিছে তেওঁ যে বহুত বেছি জমনি কৰাইছিল কালি। The next day. এটা চাওক আমাৰ মেজি। চ' আমি গাইজ মেজি জ্বলালো আৰু ফূৰ্তি ফাৰ্তাকে পিঠাও দিলো। মাহী গা ধুই হৈ গ'ল আৰু আহিলেও আৰু কাপোৰ পিন্ধি চব হৈ গ'ল। এতিয়া আমি তাত যাম। আপোনাকতো প্ৰথমতে দেখালোৱে আপোনালোকক আমাৰ মেজি কিমান ধাম ধুমকৈ ফুটি আছে। এতিয়া আমি পিঠা দিম, চাই থাকিব, মাহীয়ে পিঠা দিব। মই এপেনে এপেনে আমাৰ মেজি আৰু চবকে মোৰ ফালৰ পৰা হেপী ভোগালী বিহু। চবেই খাওক, খাওক। বাইদেউ ভাড়াঘৰত বাইদেউ এজনী আছে মানে ৰাতিপুৱা 4টামান বজাত যি চিঞৰিছে, বাইদেউ হেৰি মেজি নজ্বলাই নেকি, উঠক। মানে একদম চবকে উঠাইছে, মানে গিৰিলৰ পৰা ঢপ ঢপ মাৰি আছে ন, পুৰা চিঞৰি আছে। অঁ, চিঞৰ বাখৰ কৰাৰ কাৰণে উঠিছোঁ, নহ'লে মানে ভাগৰত শুই আছিলোতো। খাওক, চবেই খাওক। আমাৰ মানে এইটো পিঠা বহুত ডেঞ্জাৰ হৈছে মানে, খাই দেখাচোন, খাই দেখা। মানে পুৰা টানিব লাগিব এনেকুৱা। এইজনী বাইদেউ, এইজনী এলাৰ্ম। আপুনি ৰাতিপুৱা কেনেকৈ চিঞৰিছিলে একবাৰ চিঞৰি দেখাওকচোন চবকে। চ' গাইজ আমি চাহ তাহ খাই লওঁ, তাৰপিছত আকৌ ব্লগ বনাম, মোবাইল চাৰ্জত দিবলৈ যাম। মাহীয়ে জলপান ওলাইছে, গুড়,
চিৰা আৰু মুড়ি চিৰা আৰু মুড়ি মিক্স আৰু এইপিনে গুড় আৰু এইটো মুড়ি লাডু মালপোৱা নাৰিকল লাডু তিল লাডু আৰু এইপিনে চুঙা পিঠা দৈ পাপাই এইফালে থাকক পাপাই মানে ইমান নাখায় তাৰ কাৰণে অলপ অলপকৈ উলিয়াইছে তো সেই গাইজ আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আকৌ লগ পোৱাৰ আশাৰে এণ্ড ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ অহাসকল প্লিজ ছাবস্ক্ৰাইব কৰি দিব বিকজ এটা ছাবস্ক্ৰাইবে মোক বহুত বেছি হেপ্পী কৰাই দিয়ে এণ্ড আজিলৈ ইয়াতে এৰিছোঁ বাই বাই